এভৰিৱান, কি খবৰ সকলোৰে খবৰ চাগে ভাল। তো মানে আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ গমে পাইছে এটা আগৰ ভিডিঅ'ত মই জনাইছিলোঁ কিহৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো পিছল খাই মূৰটো ফাটি গ'ল, তাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াও বাহিৰলৈ যাব পৰা নাই, তো তথাপিও মানে ঘৰতে আজি মানে এটা চিম্পুল ৰেচিপি দি দিলোঁ। ব্ৰইলাৰ মুৰ্গীৰ মাংস তাৰে মছলা পাতি দিয়া নাই, একো মানে ইমানো মছলা পাতি দিয়া নাই। তো তাৰে এনেকৈ ৰেচিপি এটা বনালোঁ, তো সেইটোকে আগবঢ়াই দিবলৈ বিচাৰিছোঁ চিম্পুলকৈ। বেছি মছলা পাতি নাখাওঁ যেনিবা, তো সেয়ে। আৰু যদি কোনোবাই নতুনকৈ আহিছে চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত লগতে থকা বেল আইকনটো একদম দবাবলৈ নাপাহৰিব, কাৰণ বেল আইকনটো দবালেহে মানে যেতিয়া মই ভিডিঅ' দিওঁ তেতিয়া নটিফিকেশ্যন পাই যাব, তেতিয়া চাব পাৰিব। প্ৰথমতে কেৰাহীটো গৰম দিয়াৰ পিছত তেলটো গৰম কৰি লৈছোঁ। তাৰপিছত শুকান জলকীয়া দিছোঁ, তেজপাত দিলোঁ, পিঁয়াজখিনিও দি দিলোঁ। এইখিনি একেলগে ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিম। অলপমান চেনি দিছোঁ, চেনি দিলে দিব পাৰে, নিদিব পাৰে, আপোনালোকৰ চইচ। তো মই অকণমান চেনি দিছোঁ। চেনিটো দিলে মানে অলপমান ৰঙচুৱা হয় মাংসটো। মাংসখিনি দি দিছোঁ এতিয়া। হালধি, তাৰপিছত নিমখ, সোৱাদ অনুসৰি নিমখখিনি দি দিম। বেছি হালধি দিলেও মানে এতিয়া কিবা হালধি গোন্ধ ওলায়, তো বেছি হালধি দিয়া নাই। যিমানখিনি পৰিমাণ সেইখিনি দি দিছোঁ। ঢাকনটো ঢাকনত দিয়াৰ পিছত অকণমান পিছত মছলাখিনি দি দিলোঁ। এফালে ভাত চাত হৈ গ'ল, মছলাখিনি দি দিলোঁ এতিয়া। এইখিনি লৰাই দি কিনে আকৌ ঢাকনটো দি দিম। ইফালে বেলেগ চব্জি বনাইছে মায়ে, তো আলুখিনিও দি দিলোঁ। সেই লৰাই দিম অকণমান। এই আৰু চিম্পুলকৈ বনালোঁ, বেছি মছলা পাতি দিয়া নাই, অকণমান দিছোঁ। জাষ্ট কেইটামান নহৰু, আদা অকণমান দিছোঁ। তো হৈ গ'ল, এতিয়া পানী দিলোঁ, ঢাকনটো দিলোঁ। তো এয়াই মাংস ৰেডি হৈ গ'ল।